নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মই লোকেল মুৰ্গীৰ আঞ্জানো কেনেকৈ বনালোঁ আপোনালোককো দেখুৱাওঁ। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমে এয়া মাংসখিনি লৈ লৈছোঁ। ইয়াতে মই এতিয়া পিঁয়াজ দি দিলোঁ। মাংসখিনি যিহেতু মই মেৰিনেট কৰি থ'ব লাগিব। ইয়াতে জিৰা পাউডাৰ দি দিলোঁ, ধনিয়া, এয়া মিট মছলা, হালধি আৰু অকণমান মিঠাতেল দি ভালদৰে এতিয়া সানি ল'ব লাগিব। মাংসখিনি এতিয়া মই অকণমান সময় ৰাখি থ'ম এনেদৰে। ইফালে কেৰাহীখন পাতি দিলোঁ। ইয়াতে মিঠাতেল দি তেজপাত আৰু জলকীয়া দুটা দি দিছোঁ। এইফালে মাংসখিনিও দি দিলোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ব লাগিব। আজি মাংসত যিহেতু মই একো নিদিওঁ, আলু নিদিওঁ, চিম্পুলকৈ বনাম, খালি মাংসৰে বনাম বুলি ভাবিছোঁ। ইয়াতে এতিয়া মই হালধি দি দিছোঁ। হালধি আগতে অকণমান দিয়া আছিলে, সেয়ে কমকৈ দিছোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। এইফালে মাংসখিনি তেল ওলাই যোৱাত দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে। ইয়াতে এতিয়া মই পেষ্ট বনাই থৈছিলোঁ, বিলাহী দুটা আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটা, আদা নহৰু, সেইখিনি ইয়াতে দি দিম। বাচনটো লাগি আছে অকণমান, সেয়ে তাতে পানী অকণমান দি ইয়াতে দি দিলোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। এইফালে দেখিছেনে, পানীখিনি শুকাই গৈছে। মাংসখিনি যিহেতু সিজিব লাগিব, সেয়ে ইয়াতে আৰু অকণমান পানী দি ভালদৰে সিজিবলৈ দিব লাগিব। এইখিনি এতিয়া ঢাকনখন মাৰি উতল অহালৈ অকণমান ৰ'ব লাগিব। এয়া দেখিছেনে, কিমান ধুনীয়াকৈ উতল আহিছে। মাংস মোৰ প্ৰায় হৈয়ে গৈছে, দেখিছেনে। এতিয়া মই এয়া মান ধনিয়া পাত দি দিছোঁ গোন্ধৰ বাবে। আঞ্জাখন মই এতিয়া বাচন এটাতে নমাই থৈ দিম। কালাৰটো খুব ভাল আহিছে নহয় জানো। এইফালে এয়া নমাই ল'লোঁ। আজি মোৰ আঞ্জাখন আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে